এখন থৈ দিছে পুৰণা ডিজাইনৰ চক কি ধুনীয়া লাইটিং কৰিছে নক'ব আৰু কি ধুনীয়া সুন্দৰ চক Don't make us who we are. So I'll dream until I make it real. নমস্কাৰ বন্ধু বান্ধৱীসকল নমস্কাৰ মোৰ জ্যেষ্ঠসকল আজি আকৌ এটা নতুন ব্লগৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আজি আমাৰ তিনিচুকীয়া টাউনখনে এখন মানে নতুনকৈ মানে টাউন কমিটিয়ে মানে আমাৰ তিনিচুকীয়াত মানে চেলফি পইণ্ট এটা খুলিছে বুলি কোৱা মানে নতুনকৈ হেৰি কৰিছে বলক আপোনালোকক দেখুৱাবলৈ লৈ গৈছোঁ কি হয় কি নহয় ময়ো ভালকৈ নাজানো গতিকে চাই মেলি আপোনালোকক জনাবলৈ গৈ আছোঁ বলক আৰু বন্ধুসকল এতিয়া আমাৰ তিনিচুকীয়া টাউনত মানে পূজা এই দেৱালী উপলক্ষে মানে এই নতুনকৈ মানে যোনবিলাক মানে অলপ মানে আউট এৰিয়া আছিলে সেইবিলাকত মানে ধুনীয়াকৈ একদম মানে চেলফি মাৰিব পৰা মানে ধুনীয়া একদম লাইট চাইট লগাই তিনিচুকীয়া বুলি লিখি এনেকুৱা ধুনীয়াকৈ দিছে এয়া চব পূৰা মানুহবিলাকে পূৰা ফটো মাৰি আছে দেখিছে নাই কি ধুনীয়া একদম সুন্দৰকৈ ইয়াত পূৰা চাইকেলৰ টায়াৰবিলাক মানে ৰিংবিলাক লগাই দিছে এইবিলাক লাইটিং কৰি দিছে চব কি ধুনীয়া একদম পূৰা এয়া ইয়াক মই দূৰৰ পৰা দেখুৱাই দিছোঁ এনেকুৱা এটা মানে চেলফি মানে পইণ্ট মানে আপুনি বহিবও পাৰিব ইয়াত দেখিছে একদম পূৰা বহিবও পাৰিব এইবিলাক ফুলদানি ধুনীয়াকৈ ৰুই দিছে মানে একদম মানে ক'বলৈ আৰু ভাষা নাই মানে আমাৰ তিনিচুকীয়াখন অকণমান ডেভেলপ গৈছে বুলি মই ভাবোঁ মানে বহুতখিনি ডেভেলপ হৈ গৈছে আৰু একদম মানে ভাল লাগিছে আৰু দেখিছে নাই কি ধুনীয়া আৰু এনেকুৱা বোলে কেইবাটা পইণ্টত কেইবাটাও মানে এনেকুৱা চেলফি পইণ্ট মানে হেৰি কৰিছে গতিকে আকৌ এইটো এটা প্ৰথম আৰু এটা ক'ত খুলিছে বলক চাবলৈ গৈ আছোঁ গতিকে আৰু ৰাস্তাটো গৈ থাকোঁতে আপোনালোকক মানে আমাৰ তিনিচুকীয়া টাউনত মানে এই দেৱালী উপলক্ষে ক'ত কেনেকুৱা ধৰণৰ লাইটিং কৰিছে গোটেইখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বলক এতিয়া বৰ্তমান আমি গৈ আছোঁ একদম মেইন থানা চাৰিআলি ফালে আৰু ক'ত খুলিছে গম পোৱা নাই গতিকে গৈ আছোঁ এইটো চব কি ধুনীয়া এটা কি চালিয়াকৈ বিল্ডিংটো সজাইছে চব ৱাও নাইচ ক'বলগীয়া এইখন হৈছে ওমেন্স কলেজ হোষ্টেল হয় আৰু এইফালে আগলৈ গৈ আছোঁ বলক আৰু এয়া বন্ধুসকল আমি গৈ আছোঁ ভিতৰ ফালে এটা ঘৰ কি ধুনীয়া মজা লাগিছে আৰু এইফালেও বোলে চেলফি পইণ্ট এটা খুলিছে নতুনকৈ আৰু এনেকৈ মানে তিনিচুকীয়াত কেইবাটা ঠাইত মানে মই জনামতে তিনিটা খুলিছে বোলে বহুত ধুনীয়া এটা পদক্ষেপ লৈছে আমাৰ টাউন কমিটিয়ে আৰু ভাল লাগিছে আৰু এইটো এটা ঘৰ চক কি ধুনীয়া সুন্দৰ এইফালে এতিয়া গৈ আছোঁ আমি পিণ্টুৰ লগত দেখিছে আৰু এটা মানে একদম কি সুন্দৰভাৱে মানে এইটো এটা পইণ্টত পূৰা ধুনীয়াকৈ খুলিছে এইটো আমাৰ স্কুটাৰ এখন থৈ দিছে পুৰণা ডিজাইনৰ চক কি ধুনীয়া লাইটিং কৰিছে নক'ব আৰু আৰু এতিয়া বন্ধুসকল এতিয়া মানে এই দাদা কেইজনমান আছে সুধি চাওঁ বুলি কৈছে দাদা কওক আমাৰ তিনিচুকীয়া টাউনখনত যে ইমান ধুনীয়া এটা পদক্ষেপ লৈছে তাৰ বিষয়ে অলপ ক'ব নেকি এইটো যোনটো আমাৰ অসম চৰকাৰে যোনটো পদক্ষেপটো লৈছে তাৰ কাৰণে অসম চৰকাৰক মই মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু আমাৰ MLA সঞ্জয় সিং ডাঙৰীয়া ছাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ MP ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি সদায় অসম চৰকাৰৰ লগত আছোঁ যাতে অনাগত দিনবিলাকত যাতে যেনেকুৱা প্ৰজেক্ট ইহঁতি হাতত লৈছে এনেকুৱা হাতত লওক আমি সদায় অসম চৰকাৰৰ লগত আছোঁ আৰু তাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অসমৰ কাৰণে অলপ চিন্তা কৰিছে এনেকুৱা জাবৰ পেলোৱা জেগাবোৰ যেনেকুৱা এইটো বনাইছে মানে সেয়াই মানে আগতে ইয়াত পূৰা জাবৰ পেলাই থৈছিলে গতিকে দাদা আপুনি কিবা এটা ক'ব নেকি কওক এইডোখৰ ইমান লেতেৰা হৈ আছিলে এতিয়া ইমান ধুনীয়া এটা মানে একদম স্কুটাৰ একদম চেলফি পইণ্ট এটা খুলিছে তাৰ বিষয়ে অলপ মানে ভাল লাগিছে তিনিচুকীয়াটো অকণমান মানে আৰু ডেভেলপ হৈছে আৰু ভাল লাগিছে যে এনেকৈ যে লাইটিং এতিয়া যে এনেকৈ পদক্ষেপ এটা লৈ আছে মানুহে ভালো পাইছে অকণমান 2 মিনিট হ'লেও থিয় হৈ আছে চাইছে কি হ'ল এইটো বস্তুটো দিৱালী বুলি ভাবিছে নেকি দিৱালীটো নহয় এইটো মানে আৰু অসম চৰকাৰৰ কাৰণে লাইফ মানে এটা
ভালৰ কাৰণে এটা উন্নতিৰ চিন্তা কৰি আছে ভাল লাগিছে আৰু থেংক ইউ আৰু এটা কথা কওক মানুহবোৰ এইটো বনাইছে প্ৰথমে মই আমাৰ তিনিচুকীয়াবাসী ৰাইজৰ পৰা এটা অনুৰোধ কৰিছোঁ জাবৰ যাতে নেপেলায় এইটো ভাল যাতে চেল্ফি পইণ্ট বুলিয়ে ভাবে ডাষ্টবিন বুলি যাতে নাভাবে এইটো একদম পূৰা ভাল কথা কৈছে কাৰণ ইমান ধুনীয়া সুন্দৰভাৱে যিটো মানে একদম লাইটিং চাইটিং কৰি মেলি ইমান টকা খৰচা কৰিছে কিন্তু এই বস্তুটো লেতেৰা নকৰিবলৈ মানে অনুৰোধ কৰে ভাল কথা গতিকে আৰু এটা আছে তাত আগলৈ কি হয় তাত আকৌ চাই আছিলোঁ বলক আৰু বন্ধুসকল এয়া মানে ওচৰতে মানে থকা যিটো মানে এই চেল্ফি পইণ্টটো মুখে মুখে থকা দোকানৰজনৰ মানে দাদা এজনক সুধি চাওক দাদা কওকচোন বাৰু এতিয়া যে যিটো মানে এইডোখৰত আগতে পূৰা লেতেৰা হৈছে আপোনাৰ অনুভৱটো কেনেকুৱা হৈছে মানে ইমান ধুনীয়া এটা এতিয়া ভাল লাগিছে মোৰ এইটো যে ওচৰত স্কুল আছে ল'ৰা ছোৱালীবিলাক জাবৰ পেলাই মানুহৰ ৰাস্তাটো বেয়া কৰি দিছে ডাষ্টবিনত জাবৰ নেপেলাই বাটত পেলাইছে এইটো হোৱাৰ কাৰণে এতিয়া ভাল হৈছে জেগাটো চাফ চিকুণ থাকিব ল'ৰা ছোৱালীবিলাকক বেমাৰ নহ'ব কেলে কেইদিন আগত কৰোণা বেমাৰ গৈছে কৰোণা বেমাৰত মানুহ কষ্ট পাইছে এতিয়া এই জাবৰৰ পৰা যদি সৰু ল'ৰা ছোৱালী যদি কষ্ট পায় আকৌ এনেকুৱাতে পুৰা জেগাত বিয়পি যাব পাৰে এইটো বেমাৰটো এইটো যোনটো হৈছে এইটো ভাল হৈছে মানে আগৰ কাৰণে ৰাইজৰ কাৰণে ভাল মানুহ অহা যোৱা মানুহৰ কাৰণে ভাল আমাৰ দেশৰ কাৰণে ভাল চবে যেনেকৈ যাতে এনেকুৱাই কৰে যে চবৰ জেগা ঘৰৰ ওচৰত যেনেকুৱা তিনিআলি যি হওক সব চাফ চিকুণ ৰাখিব লাগে মানুহৰ বেমাৰ নহ'ব সব মানুহ ভাল থাকিব চবৰ ভাল কামনা কৰিব লাগে আপোনাৰ জানো দোকানৰ মুখে মুখে হৈছে মানে আৰু যিহেতু আগতে পূৰা লেতেৰা হৈ আছিলে নহয় জানো তিনিচুকীয়া কমিটিখনে ইমান ধুনীয়া এটা মানে পদক্ষেপ মানে আৰু যিহেতু আমাৰ তিনিচুকীয়াখনৰ কাৰণে গৌৰৱ নহয় জানো এইটোতো বহুত গৌৰৱৰ কথা যে আমাৰ এইটো জেগা চাফ চিকুণ হ'ল এতিয়া কমিটিৰ মানুহ জেগা জেগা চকু দিছে ভালকৈ চাফ কৰিছে চাফ চিকুণ ৰাখিছে আৰু যে বাটৰ যে গাঁথা গোটা আছে এইবিলাক বন্ধ কৰি দিলে ভাল হ'ব আৰু ৰাস্তাবিলাকত স্পীড ব্ৰেকাৰ নাই এইপিনে স্কুল আছে স্পীড ব্ৰেকাৰ নাই বাইক ফাল্টু বেয়াকৈ চলায় মানুহে গাড়ী বেয়াকৈ চলায় এইটো এতিয়া চেল্ফি লোৱাৰ কাৰণে অকণমান জেগাটোও জাম হ'ব যদি এটা স্পীড ব্ৰেকাৰ বনাই দিয়ে তেতিয়াহ'লে ল'ৰা ছোৱালীৰ কাৰণে ভাল হ'ব মোৰ হিচাপত কেলৈ স্কুলৰ পৰা ল'ৰা ছোৱালী যেতিয়া ওলাই সিহঁতে কোনোপিনে নাচায় লৰ মাৰে এইপিনে লৰ মাৰে সেইপিনে লৰ মাৰে তেতিয়া যদি ফাল্টুকৈ এটা বাইকে বা গাড়ীয়ে মাৰি দিয়ে তেতিয়া দুখৰ কথা হৈ যাব যেতিয়া খুচিৰ কথা তেতিয়া দুখৰ কথা হ'ব সেইটো মানে ভাল এটা কথা কৈছে কাৰণ এইটো পূৰা চাৰিআলি হয় এফালে এটা ৰাস্তা আছে এফালে এটা আছে এফালে এটা আছে আৰু এফালে স্পীড ব্ৰেকআপ নাই গতিকে স্পীড ব্ৰেকাৰ দুটামান লগাই দিলে আৰু ভাল হয় তাকে তেহঁতে মনৰ কথাটো কৈছে সেয়া আৰু আগত আৰু এটা খুলিছে বোলে ব্লক আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছোঁ আমি আহিছোঁ মেইন থানাজুলি ফালে এইটো চব কি ধুনীয়া সুন্দৰ মজা লাগিছে পূৰা এয়া বন্ধুসকল মেইন আমি আহি পাই গ'লো বৰ্তমান তিনিচুকীয়া একদম থানা চাৰিআলি এইফালে গ'লোঁ এয়া পূৰা থানা চাৰিআলি চক আৰু বন্ধুসকল আমি আহি পাই গ'লোঁ একদম পূৰা মেইন টাউনত চব কি ধুনীয়া ধুনীয়া একদম মানে বিল্ডিঙেই বিল্ডিং আৰু কি ধুনীয়াকৈ সজাইছে ভাল লাগিছে এইবিলাক দেখি একদম মানে মনটো বহুত ভাল লাগি যায় আৰু আগলৈ গৈ আৰু এটা এনেকুৱা চেল্ফি পইণ্ট মানে যোনটো মানে ধৰ আগলৈ গৈ ভালকৈ মই কৈ আছোঁ আপোনালোকক বলক बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास এয়া আমাৰ তিনিচুকীয়া একদম পূৰা মেইন তিনিকুণীয়া পুখুৰী এয়া আমাৰ মাজত আছে মটক ৰজা সৰ্বানন্দ সিংহৰ এয়া চব আমাৰ তিনিচুকীয়াখন একচুৱেলি বহুত ডাঙৰ এৰিয়া হয় আৰু ঘূৰিবলৈও মানে যথেষ্টখিনি সময় লাগে মানে খোজকাঢ়িটো কমচে কম গোটেই টাউনখন ঘূৰোঁ বুলি ক'লে লাগি যাব বহুত ঘণ্টা লাগি যাব আৰু এনেকুৱা চেল্ফি পইণ্ট সেইটো দেখিছে না হেৰিয়াত এটা খুলি আছে বলক তালৈ গৈ আছোঁ কি সুন্দৰ পদক্ষেপ বন্ধুসকল এতিয়া বৰ্তমান পালোহি ঘৰ আৰু আপোনালোকৰ ব্লগটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু কেনেকুৱা লাগিলে ক'ব কমেণ্ট কৰি আৰু মেইন কথাটো হ'ল আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত যিহেতু মানে এই চেল্ফি পইণ্টবিলাক যিবিলাক জেগাত আগতে পূৰা লেতেৰা মানে একদম জাবৰ জোঁথৰ পেলোৱা হৈছিলে মই জানিব যিমানখিনি গম পাইছোঁ
আমাৰ তিনিচুকীয়া পৌৰসভাই যিটো এটা পদক্ষেপ ল'লে সঁচাকৈ মানে বহুত ভাল আৰু সেইডোখৰ জেগাত মানে একদম পূৰা ধুনীয়া হৈ পৰিব মানে আৰু সেয়াই আৰু যদি ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব যদি ভাল লাগিলে লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জয় আই অসম।